हेलो ভিউয়ার্স মই বিকুল হুসেন আৰু আপোনালোকে চাই আছে বিকুল হুসেন ইউটিউব চেনেল নতুন নতুন টেকনলজি ভিডিও চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন ভিডিও নোটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিয়ক আজি মই ক'বলৈ গৈ আছো মেট্ৰিকৰ ৰিজাল্ট অৰ্থাৎ HSLC আৰু AHM ৰ ৰিজাল্ট কেনেকৈ চাব জানিবলৈ শুনিবলৈ ব্লগ ভিডিওটো আৰম্ভ কৰো আমি সকলোৱে জানো যে অহা 6 জুনত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব সো কেনেকৈ ৰিজাল্ট চেক কৰিব ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকক আমি তিনিটা উপায়েৰে মেট্ৰিকৰ ৰিজাল্ট চাব পাৰো ওয়েবসাইটৰ জৰিয়তে মোবাইল এপ্লিকেশনত আৰু SMS ৰ দ্বাৰা আমি ৰিজাল্ট চাব পাৰো প্ৰথমে গৈ আছো ওয়েবসাইটৰ জৰিয়তে কেনেকৈ ৰিজাল্ট চাব 14টা ওয়েবসাইটৰ প্ৰকাশ পাব ৰিজাল্ট তাৰে কেইটামান ওয়েবসাইটৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে ৰিজাল্ট দিয়াৰ দিনা এই ভিডিওটোৰ ডেসক্ৰিপচনত গৈ ৰিজাল্ট চাব পাৰে যেনেকৈ sebaonline.org assamresult.inc.in এনেকৈ 14টা ওয়েবসাইটত প্ৰকাশ পাব ৰিজাল্ট সো আগলৈ ভিডিওটো চাই থাকক মই মোৰ মোবাইল ফোনটো ওপেন কৰি এটা ওয়েবসাইটত গৈ কেনেকৈ ৰিজাল্ট চাব লাগে হেয়া দেখুৱাই আছো মই মোবাইলটো ওপেন কৰি দেখুৱাই আছো আপুনি আপোনাৰ মোবাইল ফোনটোত বা কম্পিউটাৰত বা ল্যাপটপত আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব মই গুগলটো ওপেন কৰি দেখুৱাই আছো আপুনি ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব যিকোনো এটা ওয়েবসাইট মই result assam.nic.in সার্চ কৰিম .in সার্চ কৰিম আৰু ওয়েবসাইটটো ওপেন হল ওয়েবসাইটটো ওপেন হোৱাৰ লগে লগে আপুনি ইয়াত দেখিবলৈ পাব হাই স্কুল লিভিং সাৰ্টিফিকেট এক্সামিনেশ্যন বুলি আৰু এইটোত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ৰিজাল্টৰ দিনা ওপেন হ'ব আজি ওপেন নহয় কাৰণ যেহেতু বেছি দিন নাই আৰু ৰিজাল্টৰ সো এইটো ওপেন হলে তিনিটা অপচন বহাবলৈ দিব এটা হল রুল এটা হল নং আনটো হল ক্যাপচা কোড তিনিটা বহি আপুনি সাবমিট কৰি দিব তেতিয়া মার্কশিট সহকাৰে ৰিজাল্টটো আহি যাব আৰু এ আছিল প্ৰথমটো উপায় দ্বিতীয়টো উপায় হল যে কেনেকৈ এপৰ জৰিয়তে অৰ্থাৎ মোবাইল এপ্লিকেশনৰ জৰিয়তে ৰিজাল্ট চাব পাৰি তাৰ বাবে আপুনি যাব লাগিব প্লে ষ্টৰত গৈ আপুনি সাৰ্চ কৰিব Seba Result 2020 আৰু ওপৰত যিটো এপ শো কৰিব হেটো আপুনি ডাউনলোড কৰিব অৰ্থাৎ ইনষ্টল কৰি ল'ব মোৰ যেটো ডাউনলোড কৰা আছে গতিকে আনইনষ্টল আৰু ওপেন দুটা অপচন আহিছে আপোনাৰ মোবাইলটোত ইনষ্টল অপচন হ'ব আৰু আপুনি ইনষ্টল কৰি ল'ব মই ওপেন কৰি দেখুৱাই আছো এইটো ওপেন কৰিলে যেটো ইন্টাৰফেস দেখা পাইছে দেখিবলৈ পাব আৰু আপুনি তাৰ পিছত অপচন হ'ব মোবাইল নাম্বাৰটো দি লগইন কৰিব লাগিব মই যেটো লগইন কৰিছো সেই অপচনটো অহা নাই আৰু তাৰ পিছত ইন্টাৰফেসটো দেখাব বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম তাৰ পিছত যেটো লিখা আছে HSLC AHM ৰিজাল্ট 2020 ইয়াত আপুনি ক্লিক কৰিলে ৰিজাল্টৰ দিনা আপুনি যে তিনিটা অপচন দেখাব দিব যে রুল নং আৰু ক্যাপচা কোড তিনিটা বহি আপুনি সাবমিট কৰি দিব এইটোতো হে আগৰটোৰ দৰে মার্কশিট সহকাৰে ৰিজাল্টটো আহিব এ আছিল দ্বিতীয়টো উপায় আৰু তৃতীয়টো উপায় হল কেনেকৈ SMS ৰ জৰিয়তে ৰিজাল্ট চাব পাৰি ভিডিওটো স্কিপ নকৰি শেষলৈ চাই থাকক এতিয়া কৈ আছো তৃতীয়টো উপায় মানে SMS ৰ দ্বাৰা কেনেকৈ ৰিজাল্ট লাভ কৰিব আপুনি মোবাইল ফোনেৰে SMS কৰক আৰু ৰিজাল্টটো SMS হিচাপে আপোনাৰ মোবাইল ফোনটোত আহি যাব জিঅ ভোডাফোন আৰু আইডিয়া সিমৰ বাবে একেই জিঅ ভোডাফোন আৰু আইডিয়া সিমৰ পৰা SMS কৰিব হলে আপুনি টাইপ কৰক HSLC 20 তাৰ পিছত স্পেস দি ৰোল নং লিখি সেন্ড কৰিব 5888811 নম্বৰলৈ এয়াৰটেল সিমৰ পৰা SMS কৰিবলৈ হলে আপুনি টাইপ কৰিব HSLC 20 স্পেস দি ৰোল নং লিখি সেন্ড কৰিব
52071011 লৈ আৰু BSNL সিমৰ পৰা SMS কৰিবলৈ হলে আপুনি টাইপ কৰিব কেপিটেল লেটাৰত Seba 20 স্পেস দি ৰোল নং লিখি সেন্ড কৰিব 57755 লৈ আৰু তাৰ পিছত SMS হিচাপে আপোনাৰ মোবাইল ফোনটোত ৰিজাল্ট আহি যাব। আৰু এই আছিল আজিৰ ভিডিও। যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰিব যাতে সকলোৱে ৰিজাল্টটো সহজতে চাব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই।